পিংকু এবাৰ কেতিয়াবা বহি আছে মায়েতো একাপটো চাহ আনিব পাৰে মায়েতো বছি পিয়া দে এবাৰ কেতিয়াবা বহি আছো একলকে দিব পৰা নাই গৰম পৰিবলৈ পকা কথা নিদিলে এক কাপটো পানীকে দিব পাৰে ভাই ইমান আৰু চিপিয়াও নহয় তহঁতে একেবাৰে যেনেকে কৈছা ঘৰত কাম থাকে নহয় গোটেই ঘৰ কামটো খাওঁতে একেবাৰে হাঁচি চানাতে আনে বেছি বাপে দেখো সেইখিনি নহয় ভাই একেবাৰে বাপকে চব কৰে মাকে একোৱে নকৰে গম পাইছা না কি আৰু নকৰিব ক'তনো দেখা পালি আমাৰ দেউতাই কাম কৰা দেউতাই ঘুমিয়ে থাকে এইগিলা মায়ে কাম কৰি ফুৰি এতিয়া হাঁহ চাৰি আছে কিজানি সেই কলা দেখা পালি তই আকৌ ঘৰতনো কিমান সময় থাকে ৰাইজৰ মানুহ কোৱা শুনো নহয় ভাই তই মাকৰ কথা চবেই কয় মাছকেইটা বাকলাই পেলাই নাখায় সেইটো হয় হ'লেও ইমান নহয় আকেতো ভাড়া দেউতাই বাচি এনে বাকী কেইটাৰ বজাৰতে বাচি আনে তহঁতকে তোবা মাছ আনি মানে যিকেইদিন আনে দেউতাই এডোখৰ বাচা ৰান্ধা দেখা পাওঁ কল তাৰমানে আমাৰ দংকলৰ পাকঘৰ ঘৰ ক'ত কি আছে চব তাৰমানে আমাৰ ফালে চকুৱাটো নাই ইয়াৰ এনে সেই ৰাইজৰ তিৰি ৰাইজৰ চিয়া ৰাইজৰ বস্তু সেইকেইটা কথা চকুয়া কিবা এটা কৰিব লগা আছিলে সেইকেইটা আৰু বাদ দিয়ে লকডাউনৰ মাজত গোটেইগিলা ঘৰত বহি পৰি আছো পইচা পাতি নহয় সি মোবাইলৰ ৰিচাৰ্জ কৰিব ঘৰৰ পৰা পইচা নেদে এবাৰ খুজিলে মোক বাহানি মাৰি ভাই মোৰ একে ক'ব একে 10টা বজাত ঘুমাই উঠি ৰাতি ঘুমতি 9টাতে একে সিহঁতে গালি পাই থাকে ভাই মই এটা বস্তু পাইছো তহঁতক নকওঁ এবাৰ কৈছো নে তোৰ চাউল নামৰ খোৱা আমাৰ খিনি হলে ক'বা লাগে তোৰ খিনি হলে ক'বা নালাগে তোৰ ডাল বাদ দি দে ফল ই এনেও সেয়ে দে ৰাইজৰ খিনি ইয়াক ক'বা লাগে ই নিজৰ খিনি নকয় আকৌ সেইটো আৰু চবে জানে অকল মইহে গম পাওঁ নেকি চবে জানে সেইটো কিনো পিছে নকয় দিয়া যদি চবে জানে তই আকৌ আমাৰ আগত কিয় ক'বা পাৰ ইমান আৰু তই লুকে লুকে কৰিব লাগে কঠল গুটি বেপাৰ এখন কৰিম বুলি ভাবিছিলো তই কি কয় এইগিলা কঠল গুটিৰ বেপাৰ এনে সিখন বেপাৰ কাৰণে বেয়া নহয় এটা গুটিত 15 টকাকে দি আছে আমি বাৰু এটা কঠলত 10 টকাকে দি হলেও আনিম দিব তোমাৰে পৰে 10 টকাত দিব তোক কঠল এতিয়া মই আকৌ 1 টকা খৰচ নকৰা আকৌ বিজনেছ কৰাৰ পাৰো কেনেকে কৈছো আকৌ ইয়াৰ আগৰ বেমাৰটো আহিলা এবাৰ কাৰ বুকত কুঠাৰ মাৰে সেনেকুৱা হলি ভাই এবাৰ মই নাযাওঁ দেই যাবাৰ এটা মোকাকো বেছিল মই যাই পৰা নাই মোক এটা গোটেইকেইটা ধৰি লৈ গৈছিল এবাৰ মই নাযাওঁ দেই ভাই মই এইবিলাকত নাই সেইবাৰ তই বেকত আছিলি এবাৰো মই আগতে যাম ভাই বেকত থকাকেইটা আগতে গোপ খাই গম পাইছা নে নাই সেই বেলেগ একো নহয় এই ভদ্ৰহাটৰ যি পিছফালৰ কঠলডাল কিমান লাগছি ইয়াক আকৌ খাবাও নেদে মুখ লাগিও নহয় দেখো সিডালতে ৰাখি যাম দে আমি তিনিটা যাই লৈ আহিম খুৱাব তোক ভদ্ৰ বাপেৰে যিদিনাখনৰ পৰা নিউজটো উঠি এটা তলত এটা ওপৰত ৰখিয়ে আছে দুটাই দুখান দালৈ খৰা হৈ যাব যিখান এটা গায়ে খৰা হব মোৰতো গল খৰা নহয় এই ভাই সেইখান দা না আমাৰ তাতে সিনি ধৰিছে মই নাযাওঁ দেই ভাই মই খৰা পাইছা নাই একে গাই তিনিটা যাব লাগিব গম পাইছা না ভাই মই সেইখান বেপাৰ নকৰো এই তহঁতৰ লগত মই বেপাৰ নকৰো শুনছা তহঁতে যি কৰা কৰ ভাই মই এইগিলা বেপাৰ চেপাৰ নকৰো আৰু ভাই কিয়নো নকৰা ভাই এটা গুটি 15 টকা কোনবাই দিব না কৰোণা বুলি অফাৰ চলি আছে সেইখিনিও তহঁতে গম নাপা নেকি কৰোণা গোটেই বাকী বিধা নাই ঔষধ নহয় দেখো বেমাৰী ভাল হয় কঠল গুটি কৰোণাৰ ঔষধ গৰুৰ মুঠ কৰোণাৰ ঔষধ আৰুনো কি বা বাকী আছে কৰোণাৰ ঔষধ নহয় বেমাৰী ভাল হয় বৰ বেমাৰ ডাল গোটাই হাগনি হলেও কৰোণা মুটনি হলেও কৰোণা পাদিলেও কৰোণা চব কৰোণাই নেকি এইবাৰ সিকে নকবিচোন এই কৰোণা হাতেনে বাকী বেমাৰকেইটা নোহোৱা হৈছেতো গম পাইছা নে নাই ভাই এইখন বিজনেছ আৰু বাদ দি মই নকৰো বাপাৰে এইগিলা বিজনেছ কিবা বেলেগ ভাব টাকা কৰিম নহলে সুৰংগৰ তলতে যাই দুটা ভোলা দুটা জিকাই লৈ বহি থাকো নহয় দাদা বকচ জ্বলা চলিব বকচ জ্বলা সেইটো বেপাৰ ময়ো ভাবছো এই আৰাবাৰীত যি থাকে বাৰাম পানী এনেকে যি থাকে সেনকে লৈ যাম বুলি ভাবছো মই এই মনু পাপা গৰম পকৰি ফুলাৰি এই মই এইটো যাম